এই মডেল পুলিশ কি বস্তু? জয় হে ভারত ভাগ্য বিধাতা, पंजाब सिंधु गुजरात मराठा दाविज उत्कल बंगा, विंध्य हिमाचल जमुना गंगा, उच्चल जलधि तरंगा। ताहि तव जय गाथा, जनगण मंगलदायक, जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे जय हिंद। কিন্তু যে আমাৰ প্ৰযুক্তিবিদ্যা আছে সেই বিদ্যা আচলতে কেতিয়াবা মানুহৰ মাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰে, কাৰণ আমি তাক সৎ ব্যৱহাৰ কৰিবলৈ পাহৰি বেয়া ব্যৱহাৰত উঠি পৰি লাগো, যাৰ কাৰণে আমি অপৰাধমূলক যি কাম আছে সেইবোৰ কৰাত আমি কিছু উচতনি দিয়া বুলিয়ে ক'ব লাগিব। সেইবোৰৰ পৰা আমি উচতনি পাওঁ, যাৰ বাবে আমি যি ধ্বংস কৰিলেই নিজৰ কিন্তু ঘৰখনো ধ্বংস কৰিছিল, কাৰণ সিহঁতে এই কথাটো জানা নাই যে আমি মৰেল পুলিচ হৈ ল'ৰাটোক মাৰিলোঁ, ড্ৰাইভাৰটোক মাৰিলোঁ, গাড়ীখন জ্বলালোঁ, তাৰ বাবে আমাক কোনো একো নকৰিব। কিন্তু পুলিচেতো আইন বোলা বস্তুটো ৰাখিব লাগিব, গতিকে তেওঁলোকক আইনে কি কৰিব? ধৰি লৈ যাব। ধৰি লৈ যোৱাৰ পিছত 3 মাহটো কণ্টিনিউ জেল খাবই লাগিব। চাইবাৰ ক্ৰাইমৰ ভিতৰত বিভিন্ন ধৰণৰ আছে, যেনে ধৰক আজিকালি প্ৰায় দেখিছোঁ আমাৰ লুণ্ঠন, বেংকৰ পৰা লুণ্ঠন হয়, বেংকৰ একাউণ্টৰ পৰা লুণ্ঠন হয়। এয়া হৈছে এক চাইবাৰ ক্ৰাইমৰ উদাহৰণ। গতিকে এইবোৰ বস্তু আমি সদায় দূৰত ৰাখিব লাগে, বা আমি যিসকল ৰাইজে, কাৰণ আমি জানো সকলো ৰাইজ সজাগ নহয়, সকলোৱে নাজানে এই বিষয়বস্তুবিলাকৰ ওপৰত সকলোৰে জ্ঞান সমান নহয় বা নাজানে। গতিকে যিসকলে জানে তেওঁলোকক মোৰ অনুৰোধ, আৰু যিসকলে নাজানে তেওঁলোকেও আজি জানি লওক যে সঁচাকৈ তেনেধৰণৰ অপৰাধমূলক কাৰ্যৰ পৰা আমাক আঁতৰাই ৰাখিব লাগিব। আৰু যিসকলে জানে এই বিষয়বস্তুবোৰৰ ওপৰত ভাল জ্ঞান আছে, তেওঁলোকে নজনাসকলক এই জ্ঞান দি যাতে আমাৰ সমাজখনক, আমাৰ সমাজ ব্যৱস্থাক আগুৱাই নিব পাৰে, তাৰ বাবে সহায় সহযোগ আগবঢ়াবলৈ মই আহ্বান জনাইছো। দ্বিতীয়টো, গতিকে এই যে মৰেল পুলিচটো ওলাইছে আজিকালি কিয় হৈছে, ইয়াৰ পৰা 2টা কাৰণ আমি বিচাৰি উলিয়াব পাৰোঁ। এটা হ'ল এই ড্ৰাগছ খোৱা, আৰু আজিকালি কিছুমান ফেশ্বন ওলাইছে। এই ফেশ্বনবিলাকত এটা মস্তানি বুলি এটা মগজুত সোমাই থাকে, মই মস্তান। ঠিক তেনেকৈ